ইকো পাৰ্ক স্থাপনৰ বাবে পৰিষদে ভাৰতীয় ষ্টেট বেংকৰ পৰা ল'ব 1000 কোটি ঋণ নিয়োগৰ সুযোগ পাব যুৱক যুৱতীয়ে ক'লে CEM ৰংহাঙে ৰাংচিনা সাৰ্পো কালচাৰেল হলত অনুষ্ঠিত এদিনীয়া নৃত্য কৰ্মশালাত বহু সংখ্যক যুৱক যুৱতীৰ উপস্থিতিয়ে বহন কৰিছে এক নতুন গতিৰ ইংগিত সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বিজেপি কমিটিৰ উদ্যোগত নতুন VDC অধ্যক্ষ ঋষ সিংনাৰক উষ্ম আদৰণি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ ইতিহাসত কোনো দিনেই নুশুনা কথা বা কাণ্ড এইবাৰ ঘটিব ওলাইছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত কহৰাত ইকো পাৰ্ক স্থাপনৰ বাবে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদে ভাৰতীয় ষ্টেট বেংকৰ পৰা ল'ব 1000 কোটি টকীয়া ঋণ এই কথা শুকুৰবাৰে বিয়লি কাৰ্যবাহী সদস্যগৰাকীৰ নিজা বাসভৱনত নগাঁও আৰু ডিফু ষ্টেট বেংকৰ উচ্চ পদস্থ বিষয়াসকলৰে হোৱা বৈঠকত বিলোচনা কৰা হয় ঠিকেই শুনিছে আপোনালোকে কহৰাত ইকো পাৰ্ক স্থাপনৰ বাবে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদে ল'ব 1000 কোটি টকীয়া লোন কাৰ্বি আংলং সাহিত্য পৰিষদৰ ইতিহাসত বিজেপি চৰকাৰৰ দিনতেই ঘটিছে এইদৰে প্ৰথম ঘটনা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ৰংঠেকস্থিত নিজা বাসভৱনত শুকুৰবাৰে বিয়লি নগাঁও SBR জেনেৰেল মেনেজাৰ বিজয় চন্দ্ৰ ডেকা SBR ডিফু শাখাৰ এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ বিজেন চন্দ্ৰ বৰাকে ধৰি কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে পৰিষদৰ সদস্যদ্বয় যথাক্ৰমে মঙ্গল সিং টিমং আৰু ৰিচাৰ্ড টকবিৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ভাৰতীয় ষ্টেট বেংকৰ পৰা ল'বলগীয়া ঋণৰ সন্দৰ্ভত আলোচনা কৰে ইকো পাৰ্ক প্ৰকল্পৰ সফল কাৰ্যকৰী হ'লে বহু নিবনুৱা যুৱক যুৱতীসকলক আত্মনিয়োগৰ সুবিধা পোৱাৰ লগতে বনানী সংৰক্ষণ আৰু পৰিৱেশৰ জলবায়ুৰ সমতা নিয়ন্ত্ৰণ আদিৰ লক্ষ্য পূৰণৰ আশা ৰাখিছে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে জাসন ইংখিৰ ৰিপৰ্ট কাট নিউজ অসমৰ বিভিন্ন জিলাত থকা যুৱক যুৱতীৰ মাজত নৃত্যৰ প্ৰতি আকৰ্ষণ জন্মাবলৈ লোৱা প্ৰচেষ্টাৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক শিল্পিকা বৰদলৈয়ে এদিনীয়া নৃত্য কৰ্মশালাত যোগদান কৰি নৃত্যৰ সন্দৰ্ভত যুৱক যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰে সকলো কাৰ্যতে এক নতুনত্ব আৰু এটা নিৰ্দিষ্ট শৈলীক ভিত্তি কৰি আগবাঢ়িলে সেই কাৰ্যত নিঃসন্দেহে অতি মজবুত হোৱাৰ সম্ভাৱনা থাকে প্ৰবল হয় নৃত্যৰ ক্ষেত্ৰত একঘেয়ামী হোৱাৰ বিপৰীতে এক নতুন গতি দিয়াৰ প্ৰয়াসেৰে চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ উদ্যোগত ৰাংচিনা সাৰ্পো কালচাৰেল হলত অনুষ্ঠিত হয় এক নৃত্য কৰ্মশালা শুকুৰবাৰে পুৱা প্ৰায় 11 বজাৰ পৰা অনুষ্ঠিত নৃত্য কৰ্মশালাত চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ সঞ্চালক ধৰম সিং তেৰণীয়ে যোগদান কৰে গুৱাহাটী ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক শিল্পিকা বৰদলৈয়ে কয় যে আমাৰ হেড অফিচটো গুৱাহাটীত আছে কিন্তু এই ট্ৰেইনিং এই পাৰফৰ্মিং আৰ্টছৰ গ্ৰুপটো আমি যোৰহাটত কৰিম চ' তাৰ কাৰণে মই বেলেগ বেলেগ জেগাত ল'ৰা ছোৱালী অডিশ্যনছ কৰি আছোঁ চ' এই চিলেকশ্যনৰ কামটোৰ কাৰণে মাজুলীত জুলাই মাহত আমি এটা কৰ্মশালা কৰিলোঁ অসমৰ বেলেগ বেলেগ অঞ্চলৰ পৰা ল'ৰা ছোৱালী আহিলে তাৰ পৰা 6টামান ল'ৰা ছোৱালী আমি চিলেক্ট কৰিলোঁ এতিয়া কিছু অঞ্চলত যিখিনি কমিউনিটি অহা নাছিলে সেই কমিউনিটিখিনিক লগ কৰিছোঁ যাতে তেওঁলোকৰ যিখিনি প্ৰতিভা আছে আৰু আমি এনেকুৱা আমাৰ লক্ষ্যটো হৈছে যে এনেকুৱা ল'ৰা ছোৱালী আমি গোটাব বিচাৰোঁ যি অকণমান গাঁৱলীয়া অঞ্চলৰ হয় আৰু যাৰ প্ৰতিভা আছে কিন্তু সেই প্ৰতিভাখিনি তেওঁলোকে এটা মঞ্চ পোৱা নাই চ' সেই মঞ্চটো আমি তেওঁলোকক দিব বিচাৰিছোঁ উল্লেখ্য আজি অনুষ্ঠিত এই নৃত্য কৰ্মশালাত দুগৰাকী লোকক যোৰহাটত অনুষ্ঠিত হ'বলগীয়া ফিজিকেল থিয়েটাৰৰ কৰ্মশালাত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা বুলিও নৃত্য প্ৰশিক্ষক শিল্পিকা বৰদলৈয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে আৰু যোৰহাটৰ সেই প্ৰশিক্ষণত নিৰ্বাচিত হ'লে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্যানুষ্ঠানসমূহত ভাগ ল'বলৈ সুযোগ পোৱাৰ কথাও ব্যক্ত কৰে প্ৰশিক্ষকগৰাকীয়ে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ 22 নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বিজেপি কমিটিৰ উদ্যোগত হাঞ্জালাংছ VDC ভৱনত নতুন VDC অধ্যক্ষ ঋষ সিংনাৰত আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয় বিজেপি সৰুপথাৰ পৰিষদীয় সমষ্টি কমিটিৰ সভাপতি পানীৰাম ৰংফাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভা
বিজেপি সৰুপথাৰ পৰিষদীয় সমষ্টি কমিটিৰ সম্পাদক লাংটুক ক্ৰয় উপস্থিত অতিথিৰ পৰিচয় দাঙি ধৰাৰ পিছতে নতুনকৈ অভিষিক্ত ভিডিচিৰ অধ্যক্ষ ৰিচত সিং নাৰক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয়। সভাত মুখ্য অতিথি হিচাপে কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে যোগদান কৰি ভাষণত কয় যে সৰুপথাৰ পৰিষদ সমষ্টি এতিয়া বিকাশৰ দিশে অগ্ৰসৰ হৈ আছে আৰু আহি থকা দিনবোৰত ইয়াতকৈ অধিক হাৰত বিকাশৰ দিশে অগ্ৰসৰ হৈ থাকিব। কাৰণ জিলা সমষ্টিসমূহৰ বিকাশ তথা উন্নয়নৰ বাবে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ইতিমধ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। উল্লেখ্য, আজিৰ এই সভাত মুখ্য অতিথি জগত সিং ইংটিৰ উপৰিও বিজেপি ব্লক মণ্ডল, মহিলা ব্লক মণ্ডলৰ অনেক বিষয়াসকল উপস্থিত থাকে। দ্বিতীয় আন্তৰ্জাতিক খ্যাত ভিতৰ কালিয়নীত অৱস্থিত বুদ্ধ মন্দিৰত যোৱা 17 অক্টোবৰৰ পৰা অনুষ্ঠিত ধৰ্মীয় সভা পলিঅ'ফ্ৰা আৰু খামচাং 19 অক্টোবৰত সম্পন্ন হৈ যায়। স্থানীয় বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ উপৰিও দেশ বিদেশৰ পৰা বহু সংখ্যক ভগৱান বুদ্ধ অনুগামী ভক্তসকলে যোগদান কৰে এই বিশাল ধৰ্মীয় সভাত। আন বছৰৰ দৰে এইবাৰো পলিঅ'ফ্ৰা আৰু খামচাং সভা আড়ম্বৰ পূৰ্ণভাৱে অনুষ্ঠিত হয় ভিতৰ কালিয়নীস্থিত বুদ্ধ মন্দিৰত। দ্বিতীয় আন্তৰ্জাতিক খ্যাত ভিতৰ কালিয়নীৰ এই বৌদ্ধ মন্দিৰলৈ ধৰ্মীয় সভা অনুষ্ঠিত সময়ৰ বাদেও অন্য সময়তো মনোমোহা বুদ্ধ মন্দিৰৰ দৰ্শনৰ বাবে হাজাৰ হাজাৰ বৌদ্ধ ধৰ্মাৱলম্বী তথা পৰ্যটকৰ আগমন হয়। তিনিদিনীয়াকৈ অনুষ্ঠিত এই ধৰ্মীয় সভাৰ ধৰ্মীয় আলোচনাৰ সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচীৰ উপৰিও ধৰ্মীয় শোভাযাত্ৰা আছিল অতি মনোমোহা। মন প্ৰাণ মোহিনীয়া এই ধৰ্মীয় শোভাযাত্ৰাই স্বাভাৱিকতে ভিতৰ কালিয়নীৰ শ্যামটাইসকলৰ পৰম্পৰা সংস্কৃতিক প্ৰতিনিধিত্ব কৰাটো এটা গুৰুত্বপূৰ্ণ দিশ বুলিব পাৰি। কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতিশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি। Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sahanage normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
মঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিথুং ৰেংথেমা সমষ্টিৰ জনপ্ৰতিনিধি তুলিৰাম ৰংহাঙে শুকুৰবাৰে টুমপ্ৰেং টিছো গাঁৱত উদ্বোধন কৰিলে এখন মুকলি মঞ্চ আৰু লগতে স্থাপন কৰিলে কালী মন্দিৰ বাউণ্ডাৰী ৱালৰ আধাৰশিলা উদ্বোধনী সভাত বিথুং ৰেংথেমা সমষ্টিৰ ভিডিচিৰ অধ্যক্ষ ৰাম সিং ৰংপি দিলীপ তেৰাং প্ৰমুখ্য কালী মন্দিৰ কমিটিৰ সদস্য তথা বিষয়ববীয়াসকল উপস্থিত থাকে জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ দেনগাঁও মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন থলীত সাফাই অভিযান নমাটি পৰিষদীয় সমষ্টিৰ সদস্য ৰিতেশ ইংহিৰ উদ্যোগত চলে এই সাফাই অভিযানৰ কাৰ্যসূচী পলমকৈ হলেও মনত পৰিল দেনগাঁও সাংস্কৃতিক প্ৰেমী তথা নমাটি পৰিষদীয় সমষ্টিৰ সদস্য ৰিতেশ ইংহিয়ে যে কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন থলীত উৎসৱ চলি থকা দিনৰ অ'ত হিচৰিত থকা আৱৰ্জনা যে পৰিষ্কাৰ কৰিব লাগে পুৱা 10 মান বজাৰ পৰা আৰম্ভ হৈছিল সাফাই অভিযান সাফাই অভিযানত অৱশ্যে দেনগাঁও বজাৰ কমিটিৰ সভাপতি জয় সিং ক্ৰ সম্পাদক প্ৰদীপ ইংটিকে ধৰি দেনগাঁও মাণ্ডলিক কাৰ্বি কালচাৰেল ছ'চাইটিৰ বিষয়ববীয়া তথা কৰ্মীসকলে স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰে আজিৰ সাফাই কাৰ্যসূচী ৰূপায়ণত Itum dak kici kadu gue celang nusi sondolo pasti kadu gue arada tum kai ke pangkir rason itum abdi maklong kaci pangkir ji kadu gue diri kama mai pu benceng lop amai pu komiti tum kadu gue reception komiti lapen kesias lapen dak dia narong ahawar akithe giding tum jingwai jing sai pe ni tum dak denarong la so pathua klam nong sitamelo anso se ke pathir ke pangthir ponji pansitamelo mukebang ji ani sdawe palang mesen ji asai deng ponji nilitum kadu gowe cerap cetopen piniani itum kam klem ponikla Robin Bay report Cut News যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি ঘৰে ঘৰে বিজুলী নিয়মীয়া কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে এনে সময়ত কাৰ্বি আংলং জিলাৰ ডিফুস্থিত বিয়াগুম বিদ্যুৎ বিভাগৰ কিছুমান কৰ্মকাণ্ডই স্থানীয় ৰাইজক হাহাকাৰত পেলাইছে ডিফু ধনচিৰি পথৰ সমীপৰ বৃহত্তৰ দলদলি এলেকাত পথৰ কাষত বিদ্যুৎ তাৰৰ ওপৰত পচা গছ এডাল পৰি থকাৰ ফলত বিদ্যুৎ যোগান বন্ধ হৈ আছে দলদলি অঞ্চল হাবি এলেকাত যোৱাকালি হোৱা প্ৰবল বৰষুণত বিদ্যুৎ পৰিবাহী তাৰৰ ওপৰত পৰি গৈছিল এই বাতৰি যুগটোৱা পৰলৈকে এনেদৰে পৰি আছে কিন্তু বিদ্যুৎ বিভাগৰ খবৰ নাই যিকোনো সময়ত ভয়ংকৰ বিপদ মাতি আনিব পৰা এই দৃশ্য পৰিলক্ষিত হোৱা মাত্ৰে সচেতন ব্যক্তি চিন্তিত হৈ উঠিছে ডিফুৰ তাৰাডঙতো আনন্দ উল্লাহেৰে উদযাপন আলোকৰ উৎসৱ দীপাৱলী সন্ধিয়া হৈ অহাৰ লগে লগে জিলা সদৰ চহৰৰ সমগ্ৰ আকাশব্যাপী আলোকৰে উজ্জ্বলিত হৈ উঠাৰ লগে লগে তাৰাডঙৰ ৰাইজে ৰং বিৰঙী আলোক সজ্জাৰে জিলিকাই তোলে তাৰাডঙৰ ৰাইজে একেলগে মিলি আলোকৰ উৎসৱৰ আনন্দ উপভোগ কৰি থকা বিক্ৰম ফাংচই কয় যে প্ৰগ্ৰাম দেংপনবম লাদেত কালি নিতুম লাছৰ লগত শিৱৰাত্ৰি গণেশ পূজা আপেন के विश्वकर्मा पूजा बेन तेंगलोक इतुमला हिंदू अरन आपन कपि बि मागे माने इली कार्बि होंहारि तुमदा कादो एतुमदा माने तुम बसि नीली हिन बेनता लासो अरन फांसिं कोन दीपावलीर সময়ত উজ্জ্বলি উঠা বন্তিৰ আলোকে কাৰ্বি আংলঙলৈ কঢ়িয়া আনিব শান্তি আৰু আনন্দৰ বতৰা আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চিতাই অসমীয়া প্ৰাইম টাইমৰ পৰা বিদায় লৈছো ধন্যবাদ